আমাৰ বহুতৰে ধাৰণা মুছলমানসকলৰ মাজত চিয়া সুন্নী দুটা প্ৰধান দল আছে, য'ত আধা সুন্নী আৰু আধা চিয়া, অৰ্থাৎ 50% সুন্নী আৰু 50% চিয়া। কিন্তু বাস্তৱত মুছলিমসকলৰ মাজত 85%ৰ পৰা 90% হৈছে সুন্নী মুছলিম আৰু 10ৰ পৰা 15% হৈছে চিয়াপন্থী। এই চিয়া সুন্নী কেনেকৈ বিভাজন হ'ল তাৰ চমু ইতিহাস চাই লওঁ আহক। আচলতে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনকালত চিয়া বা সুন্নী নামে পৃথক পৃথক দল নাছিল। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ ঠাইত কোনে নেতৃত্ব দিব এই মৰ্মে তেখেতৰ শিষ্যসকলৰ মাজত মতবিৰোধ দেখা দিয়ে। অৰ্থাৎ সেয়া ধৰ্মীয় বিধি বিধান সম্পৰ্কে মতবিৰোধ নাছিল, সেয়া আছিল ৰাজনৈতিক মতবিৰোধ। কিন্তু সেই মতবিৰোধ ততালিকে সমাধান হৈ গৈছিল আৰু শিষ্যসকলে সৰ্বসন্মতিক্ৰমে তেখেতৰ শহুৰেক আবু বকৰক প্ৰথম খলিফা নিয়োজিত কৰিছিল। কিন্তু পৰৱৰ্তী প্ৰজন্মৰ মাজত কিছু লোকে উক্ত মতবিৰোধৰ ঘটনাক কেন্দ্ৰ কৰি নতুনকৈ প্ৰচাৰ কৰিব ধৰিলে যে নবীজীৰ জোৱায়েক হজৰত আলী আছিল আল্লাহ কৰ্তৃক নিয়োজিত খলিফা আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ শিষ্যসকলে আল্লাহৰ নিৰ্দেশ অমান্য কৰি হজৰত আবু বকৰক খলিফা নিৰ্ধাৰণ কৰি ধৰ্মত্যাগী হৈ পৰিছে বুলি প্ৰচাৰ কৰিব ধৰিলে। এনেকৈ তেওঁলোকে এফালে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ শিষ্যসকলক আল্লাহদ্ৰোহী ধৰ্মত্যাগী বুলি প্ৰচাৰ কৰিব ধৰিলে আৰু আনফালে হজৰত আলীক লৈ অতিৰঞ্জন কৰিব ধৰিলে। তেওঁলোকৰ কোনোবাই হজৰত আলীক ঐশ্বৰিক ক্ষমতাৰ অধিকাৰী বুলি প্ৰচাৰ কৰিলে, কোনোবাই তেখেতক আল্লাহ কৰ্তৃক নিয়োজিত নিষ্পাপ ৰাষ্ট্ৰীয় ইমাম বা নেতা বুলি প্ৰচাৰ কৰিব ধৰিলে আৰু কোনোবাই তেখেতক ডাইৰেক্ট আল্লাহ বা আল্লাহ অৱতাৰ বুলি প্ৰচাৰ কৰিব ধৰিলে। এওঁলোকে নিজকে চিয়াটো আলী বা আলীৰ দল বুলি পৰিচয় দিয়ে, চমুকৈ যাক চিয়া বুলি কোৱা হয়। কিন্তু মূল ধাৰাৰ মুছলমান পণ্ডিতসকলে দলিল প্ৰমাণ, তথ্য আৰু যুক্তি নিৰ্ভৰ বক্তব্য আৰু লিখনিৰে এওঁলোকৰ মতবাদ ভ্ৰান্ত বুলি প্ৰমাণ কৰে। ফলত এওঁলোক এটি ক্ষুদ্ৰ দল হিচাপে ইতিহাসত থাকিলে, বৃহত্তৰ মুছলিম সমাজৰ সমৰ্থন লাভ কৰিব নোৱাৰিলে। আনহাতে মূলধাৰাৰ মুছলিমসকলে নিজকে সুন্নী মুছলিম বা আহলে সুন্নত বুলি পৰিচয় দিবলৈ ল'লে, যাৰ অৰ্থ হ'ল সুন্নতৰ অনুসাৰী মুছলিম। সুন্নত অৰ্থ হ'ল নবীৰ আদৰ্শ বা নবীৰ পথ। সেইকাৰণে আপুনি যদি কোৰাণ পঢ়ে, নবীৰ জীৱনী পঢ়ে, তেন্তে আপুনি অট'মেটিকেলি সুন্নী হৈ পৰে, কাৰণ সুন্নীসকলে নবীৰ আদৰ্শ বা পথক মানদণ্ড হিচাপে গ্ৰহণ কৰিছে। সংক্ষেপে এয়াই হ'ল চিয়া সুন্নী ইতিহাস চৌ। এই ইতিহাস নজনাৰ বাবে বহুতে কনফিউজ হৈ পৰে। আশা কৰোঁ চিয়া সুন্নী বিষয়ে অলপ হ'লেও বুজিব পাৰিছে।